everyone, welcome back to our YouTube channel. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে মোৰটো ভালে সদায় নিচিনাকৈ জুই আৰু আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই এনেই দিয়া নাছিলোঁ গা চা ভাল নাছিলে কাৰণে আৰু আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আজি মানে ভিডিঅ'টো একদম স্পেচিয়েল হ'ব কাৰণ আজি আমাৰ একদম সকলোৱে একদম আগ্ৰহে ৰখি থকা আজি হ'ল বহাগ বিহু আৰু আজি হ'ল মানে বহাগ বিহু আজি প্ৰথমটো দিন গৰু বিহু আৰু গৰু বিহুৰ দিনাখন ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আজি অলপ সোনকালে উঠিছোঁ কাৰণ এতিয়া গৰুক গা পা ধুৱাব লাগিব ধুনীয়াকৈ আৰু আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো দেখাই দিম আৰু আপোনালোকে ধুনীয়া ভিডিঅ'টো চাই যাব। আৰু এতিয়া আজি অকণমান সোনকালে উঠিছোঁ কাৰণ অইনকেইদিনতকৈ আজি অলপ সোনকালে উঠিছোঁ। এতিয়া ভণ্টিহঁতে মাহ হালধি পিচি আছে আৰু আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আমাৰ ঘৰত কপৌ ফুল বহুত ধুনীয়াকৈ ফুলিছে আপোনালোকক দেখাম ব'লকচোন। কপৌ ফুল ধুনীয়াকৈ ফুলিছে কেইপাহমান এইবাৰ একদম ধুনীয়াকৈ বিহু সময়তে ফুলিছে আৰু আনকেইবাৰ মানে অকণমান বিহুতকৈ আগতীয়াকৈ ফুলে আৰু মানে ফুলখিনি মৰহি যায়। এইবাৰ একদম পূৰা জোখৰ টাইমত ফুলিছে। এইপিনেও ফুলিছে ধুনীয়াকৈ দুপাহমান এয়া চাওক এইপিনেও ফুলিলে আৰু আছে আৰু দেখাম আপোনালোকক ৰ'ব। এয়া দেখিছেনে ইয়াত ধুনীয়াকৈ এই তামোল পাতবোৰ অকণমান হেৰি কৰিছে দিগদাৰ দিছে কিন্তু একো নাই হ'লেও একদম ধুনীয়াকৈ ফুলি আছে আৰু এইপিনে ফুলিছে এয়া এইকেইপা চাওক এইকেইপা একদম ধুনীয়াকৈ আৰু কালাৰটো দেখিলেই মৰম লাগে। একদম ওচৰৰ পৰা দেখাইছোঁ চাওকচোন। এইপাহ অকণমান মৰহা নিচিনা হৈছে কিন্তু একো নাই ধুনীয়াকৈ হৈ আছে আৰু এয়া আমাৰ একদম সৰু সৰু নাচনীকেইজনী একদম খোপাত লগাবলৈ মোক খুজিয়ে আছে আৰু এয়া আৰু ছিঙিবলৈ মন নাযায় ইমান ধুনীয়াকৈ ফুলি আছে আৰু কেনেকৈ ছিঙিম নহয়। এয়া চাওক এই দুজোপা তামোল গছতে ৰুইছিলোঁ আৰু দুইজোপাতে ধুনীয়াকৈ ফুলিছে এয়া আৰু ব'লকচোন এতিয়া মাহ হালধি পিচিছে সেয়াও দেখামগৈ। মাহ হালধি পিচি হ'লেই মৰহালে আৰু এইখিনি চাটৰ বস্তু ধুনীয়াকৈ গোটেইখিনি চাটৰ বস্তু হয় ধুনীয়াকৈ গোটোৱা হৈ গ'ল আৰু মই উঠালে মানে চব কাম কৰি আজৰি হ'ল মা আৰু ভণ্টিয়ে আৰু এইখিনি চাটৰ বস্তু কাটিবলৈ আছে বাকী চব হ'লে আৰু পঘাকেইডাল নোৱাবৰ কাৰণে ইয়াৰ পৰা অকণমান মাহ হালধি দিব লাগিব আৰু এইখিনি হ'ল চাটৰ বস্তু। এতিয়া ধুনীয়াকৈ পাপাই কাটিব আপোনালোকক অকণমান লাহেকৈ দেখাই আছোঁ দেই তেতিয়ালৈকে মই মুখ চুখ ধুই আজৰি হৈ লওঁ। আৰু ৰাইজ মই যে কৈছিলোঁ পাপাই চাটৰ বস্তুখিনি কাটিলে আপোনালোকক ধুনীয়াকৈ দেখাম বুলি পাপাই আগতীয়াকৈ কাটিলে মই তেতিয়া ভিডিঅ' কৰিবলৈ নহ'লে আৰু এয়া চাটৰ বস্তুখিনি পাপাই এতিয়া ঠিক কৰি আছে আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক। গা ধুই আছে আমাৰ গৰুজনী বৰ দুষ্ট মানে পাপাই ধুইছে মই ধুনীয়াকৈ গা ধোৱা নাই গৰুজনী পাপাই ধুৱাই আছে লগতে হাই কৈ দিয়া এয়া পাপাই গা ধুৱাইছে এজনী বহুত দুষ্ট গৰু এয়া চাওকচোন কেনেকুৱা চট ফটাই আছে এয়া চাই থাকক দেই। দীঘল পাত দীঘে বোলে জাত জাত মাৰ সৰু বাপে সৰু তই হলি বৰ গৰু ঘৰতে চাট মাৰিলোঁ ধুনীয়াকৈ আৰু এতিয়া পথাৰলৈ লৈ আহিছোঁ আৰু এইফালে আহিছে কৰিনা এইফালে ভণ্টিহঁত আহিছে ভাইটিহঁত আৰু এইফালে পাপাহঁত গৈ আছে আৰু পিছফালেও আহি আছে মানুহ ধুনীয়াকৈ আৰু এতিয়া আমি পথাৰত আপোনালোকক ধুনীয়াকৈ গৰু চাট মাৰিম পথাৰটো ধুনীয়াকৈ মাৰিলোঁ আৰু এইপিনে এজনী আহি মানে সানি দিলে হালধি আৰু মাহ সানি দিলে বোলে আমি গৰু বোলে আৰু এয়া হাতত এতিয়া লৈ আছোঁ আৰু চাট তাত ইয়াতো পথাৰটো মাৰিলোঁ আৰু এতিয়া ঘৰলৈ ধুনীয়াকৈ যাম আৰু মোৰ পিঠা বনাবলৈ আছে মানে আৰু ইয়াত চব গোটেই পথাৰতে মানুহে চব পিনে মানুহ এতিয়া চবেই আৰু হালধি মাহ মাৰিব আৰু গাত চাই সকলোৱে চাট খলাই আছে আৰু এইফালে গাত মাৰি আছে চাট বহুত দুখ পাই এইফালে মোক মাৰি গৈছে আৰু তাইক মাৰিছে আৰু এইফালে চববোৰ বহি আছে এইবোৰ চবেই খেলাত ব্যস্ত হৈ আছে আজিও খেলিব আৰু কাইলৈ আমি ধুনীয়াকৈ বোকা খেলিম সেয়াও দেখাম আৰু এয়া চাওক এতিয়া চাট খলাই এইবোৰ চব এই গাত মাৰিছে আৰু সেইজনী শিল্পামতী আৰু এইফালে মই আছোঁ আৰু এইফালে হাঁহ বুলি কৈ দিওঁ ইয়াকো একপি মাৰি দিছোঁ ধুনীয়াকৈ এয়া পূৰা চাট মাৰি আছে গাত নীলক দেৱ জটাধাৰ বাটং বৃষ্টি হৰ হৰিহৰ বাপ পখিলোক ৰণ পিতাই নেৰিবা মোক জীৱনত দেই কুদু দেই জীয়াব কামাব দোচাব নীলক দেৱ জটাধাৰ এয়া বৰ্তা এয়া গৰু চাটৰ হেৰি মন্ত্ৰ মাতিছে দেই শ্ৰীকৃষ্ণাই নম আইও মোকে মাৰিলে হৈ গ'ল সন্ধিয়া এয়া গৰু আনিলে এজনী কি কৰিছে গৰুজনী সেইফালে মায়ে বান্ধি আছে এইফালে গৰু
জাক জ্বলাই দিলে আৰু এইফালে পাপাই জাক জ্বলাই আছে আৰু এয়া গৰু ধুনীয়াকৈ জাক দিয়া হ'ল দিয়ে মানে সোমোৱা হ'ল এতিয়া ধুনীয়াকৈ গৰুক পিঠা মানে লাড়ু খুৱাব ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক দেই বস্তু গোটাই থোৱা হৈছে এয়া বিচনী আৰু এয়া ধুনীয়াকৈ লাডু তাৰপিছত আৰু ইয়াত মাছৰ পানী বোলে ভৰি ধুৱাব লাগে তেতিয়া মানে মোক কি হয় নাজানো কিন্তু মাছৰ পানী যে ভৰি ধুৱাই সেইটো জানো আৰু ইয়াত আৰু চব ধুনীয়াকৈ গোটাই থোৱা আছে আৰু এতিয়া মায়ে নিয়ম কৰিব আপোনালোকক দেখাম আৰু ৰাইজ মই যে কৈছিলোঁ মায়ে নিয়ম কৰিব বুলি এয়া চাওক এয়া গৰুক ধুনীয়াকৈ বিচি আছে আৰু বোলে বহাগ বিহুৰ আগত বোলে বিচনী মাৰিব নাপায় যেতিয়া বহাগ বিহুৰ পিছৰ পৰা আমি গৰুক যেতিয়া বিচনী মাৰোঁ তাৰ পিছতহে মানুহে বিচনী মাৰিব পায় বুলি কোৱা শুনিছোঁ আৰু এয়া ধুনীয়াকৈ লাড়ু খোৱালে আমাৰ পোৱালিটোৱে খাবলৈ ইমান এটা বুজি নাপায় আৰু এয়া মাকজনীয়ে খালে আৰু অকণমান পেলালে মই ধুনীয়াকৈ তাইক খুৱাই দিছোঁ আৰু এয়া আচলতে এটা পৰম্পৰা আৰু এয়া মায়ে মাছৰ পানী দি ভৰি ধুৱাইছে অকণমান মানে ভৰিত কিবা নখ চুকোৱা নহয় নে কি মই ইমান এটা নাজানো কিন্তু যিকণ পাৰোঁ আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিলোঁ দেখাবৰ কাৰণে এয়াই আৰু নিয়ম আজি গৰু বিহুৰ দিনাখন কি নিয়ম হ'ল কি কৰিলোঁ আপোনালোকক ধুনীয়াকৈ দেখালোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু কাইলৈ আকৌ এটা ভিডিঅ' বনাম ধুনীয়াকৈ বোকা খেলা আৰু সেয়াও চাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই